কালীচৰণ ব্ৰহ্মদেৱে আৰম্ভ কৰা এই স্ত্ৰী শিক্ষাৰ জাগৰণটো আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই নাম দিছে বেটি বচাও বেটি পঢ়াও। সেই সময়তে আৰম্ভ কৰিছিলে তেওঁ স্ত্ৰী শিক্ষাৰ প্ৰচলনৰ কাৰণে। কাৰণ তেওঁ বুজি পাইছিল যে মহিলাসকল শিক্ষিত নহ'লে সমাজ এখন কেতিয়াও শিক্ষিত হ'ব নোৱাৰে। সমাজখন আগুৱাই নিয়াৰ ক্ষেত্ৰত মহিলাসকলৰ যি অৱদান আছে সেই অৱদানটোক বাদ দি এখন সমাজ সুস্থ সমাজ গঢ় দিব নোৱাৰি। কাৰণ সমাজখনৰ এক অবিচ্ছেদ্য অংগই হ'ল মহিলাসকল। মহিলাসকল পৰিষ্কাৰ পৰিচ্ছন্ন হৈ পেলাই সুস্থ যেতিয়া সন্তান জন্ম দিব, সেই সুস্থ সন্তানে আমাৰ সমাজখনৰ দায়িত্ব, গধুৰ দায়িত্ব বহন কৰিব। সেইকাৰণে গুৰুদেৱৰ যে এই ধাৰণাটো আজিৰ ধাৰণা নহয়, তেওঁ সেই তেতিয়াই অনা ধাৰণাটো আজি আমাৰ চৰকাৰে আগবঢ়াই নিছে। কাৰণ এখন ঘৰত ছোৱালীসকল যদি জাগ্ৰত হয়, তেতিয়া সেই পৰিয়ালটোৱে বিভিন্ন কুসংস্কাৰৰ পৰা আঁতৰত থাকিব। এতিয়া প্ৰচলিত যেতিয়া ড্ৰাগ ব্যৱস্থা বা বিভিন্ন ধৰণৰ কানি খোৱা, তেওঁ সেই সময়ত লক্ষ্য কৰিছিল যে বাথৌ পূজা হ'লে মানুহবিলাকে কি কৰে, চাউলৰ পৰা তৈয়াৰী মদটো ব্যৱহাৰ কৰে। আৰু মদটো ব্যৱহাৰ কৰোঁতে ঘৰৰ স্ত্ৰীবিলাকে ইমান নিয়োজিত হৈ থাকে আৰু পুৰুষবিলাকে ইমানেই মদ খাব ল'লে যে আমি বাহিৰৰ মানুহখিনিয়ে বড়ো সমাজক বাদ দি বাহিৰৰ সমাজৰ মানুহখিনিয়ে ভাবে যে বড়োসকলটো মদেই খায়। এই ধাৰণাটোৰ পৰা আঁতৰাই আনিবৰ কাৰণে কালীচৰণদেৱে তেতিয়াই আৰম্ভ কৰিছিল নহয় যে মদ প্ৰস্তুত কৰাটোৱে বড়ো সমাজৰ কাম হ'ব নোৱাৰে। গতিকে তেওঁলোকক আগবঢ়াই আনিবৰ কাৰণে বিভিন্ন ঠাইত তেওঁ কি কৰিছিলে, শিক্ষানুষ্ঠান পাতিবলৈ লৈছিলে। আৰু আমি যদি পঢ়িয়াই চাওঁ, তেতিয়াই তেওঁ কি কৰিছিলে, শিক্ষা বস্তু, তেওঁৰ কিন্তু উচ্চ শিক্ষা নাছিলে, তেওঁ মাত্ৰ ৪ৰ্থ শ্ৰেণীলৈকে পঢ়িছিলে। কিন্তু উচ্চ শিক্ষা নোহোৱাকৈ তেওঁ শিক্ষাৰ মূলটো বুজি পাইছিল, যাৰ কাৰণে তেওঁ ৪ৰ্থ সন্মিলন, ছাত্ৰ মহাসন্মিলনত তেওঁ শিক্ষাৰ ওপৰত এনেকুৱা এটা বক্তৃতা দিছিল যে তেওঁ চাণক্যকো ধৰি আনিছিলে, যে কৈছিল যে ৰজাই নিজৰ দেশতে শিক্ষিত হ'লে সন্মান পায়, কিন্তু শিক্ষিত ব্যক্তিয়ে নিজৰ দেশৰ বাহিৰত গ'লেও তেওঁ সকলোৱে সন্মান কৰিব। গতিকে ছাত্ৰ ছাত্ৰীসকল, তোমালোক ওলাই আহা, শিক্ষাত আমৰণ থাকে, মৰাৰ পিছতো তোমাৰ ডিগ্ৰীটো ৰখি যাব এইখন পৃথিৱীত। গতিকে তোমালোকে শিক্ষিত হৈ দেশৰ বাহিৰত যোৱা, তোমালোকে শিক্ষাক নিজৰ মাপকাঠি হিচাপে লোৱা, যাতে তোমালোকে নিজৰ সমাজখন, স্পেচিয়েলি যিখন বড়ো সমাজ তেওঁ নেতৃত্ব দিছিল, সেইখন সমাজ অৰ্থনৈতিকভাৱে পিছ পৰি আছে, সামাজিকভাৱে পিছ পৰি আছে, সাংস্কৃতিকভাৱে পিছ পৰি আছে। গতিকে সেইখন উলিয়াই আনিবৰ বাবে তেওঁ কি কৰিছিলে, সেই তেতিয়াই 1924 চন, মোৰ যিমান দূৰ মনত থাকে, 1924 চনতে তেওঁ ছাত্ৰ মহাসন্মিলনত এইটো বক্তৃতা দিছিল। আৰু যাৰ ফলত তেওঁ কি ভাবিছিলে যে তিৰোতাসকল আগবাঢ়ি গ'লে হয়তো কিছু কিছু ক্ষেত্ৰত আইনী বাধা থাকিব পাৰে। সেইকাৰণে তেওঁ আইনৰ ব্যৱস্থাও তেওঁ কৰি গৈছিলে। পাণ্ডুলিপি আমি পাওঁ 1934 চনত, তেওঁৰ জন্মস্থান য'ত হৈছিলে কাজিগাঁও, তাতে তেওঁ সন্মিলন এখনত 126টা ধাৰা তেওঁ প্ৰৱৰ্তন কৰিছিল, য'ত আমি মহিলাসকলক সুৰক্ষা দানৰ কাৰণে বিভিন্ন ধৰণৰ আমি কোচবিলাক দেখিবলৈ পাওঁ। আজিৰ বড়ো সমাজৰ আই মাতৃসকল বা বাই ভনীসকল কিন্তু বহুত আগবঢ়া, আৰু আগবাঢ়িব লাগিব, যাতে বড়ো সমাজখন উত্তৰণৰ দিশে গৈ থাকে। ইটছ নেভাৰ ষ্টপ, এইটো আগবঢ়াই নিব লাগিব আমি। এতিয়া যিটো আমাৰ বড়ো যে ছোৱালীসকল আছে, বড়ো যে মাতৃসকল আছে, তেওঁলোকে আমাৰ উলিয়াই নিব হ'ল। কিন্তু আগতে তেওঁ যিটো প্ৰতিষ্ঠা কৰি গৈছে, সেইখন সমাজ এতিয়া বন্ধ কৰা নহয়, এতিয়া আগবাঢ়ি যোৱাৰ দিশে আগবাঢ়ি যাব লাগিব।